গুড মৰ্নিং। মই বৰ্তমান আছোঁ তামিলনাডুত। আজি 4:30 বজাৰ পৰা তামিলনাডুৰ পৰিৱেশটো কেনেকুৱা সৃষ্টিত আছে তাৰে অকণমান দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। যদি ভাল লাগে কমেণ্ট কৰিব। আজি যিহেতু 4:30 বজাৰ পৰা তামিলনাডুত বতাহ বৰষুণৰ সৃষ্টি, তাৰে অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যেহেতু তামিলনাডু ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী 16 তাৰিখলৈকে নন ষ্টপ এনেকৈ হৈ থাকিব পৰিৱেশ। চাওক আপোনালোকে তামিলনাডু পৰিৱেশটো। যিমান পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইখনি হৈছে তামিলনাডুৰ আটাইতকৈ সৰু বিলখনি। যিহেতু আজি তামিলনাডু 4:30 বজাৰ পৰা পৰিৱেশটো অকণ বেলেগ সৃষ্টি চলি আছে।